Hello friends, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজিটেল ইউনিভাৰ্চিটিলৈ। আজি মই আপোনালোকক মণ্ডলৰ অফিচ নোযোৱাকৈ কেনেকৈ নিজৰ মাটি সম্পত্তিৰ বিষয়ে জানিব পাৰিব সেই বিষয়ে ক'ম। এতিয়া চাওক, পট্টাদাৰক ই অধিকাৰ। মণ্ডলৰ কাষ নচপাকৈ ঘৰতে পাব ভূমিৰ সকলো তথ্য। মানে এতিয়াৰ পৰা আপুনি নিজৰ ভূমিৰ তথ্য পাবলৈ হ'লে মণ্ডলৰ কাষ নেচাপিলেও হ'ব। চৰকাৰে অনলাইনৰ যোগেদি অনলাইনৰ প্ৰশাসনৰ নামত সৰ্বসাধাৰণৰ ৰাইজৰ উপকৃত হোৱাকৈ অনলাইন ব্যৱস্থা কৰিছে। অনলাইনৰ যোগেদি আপুনি আপোনাৰ আপোনাৰ সম্পত্তিৰ বিষয়ে জানিব পাৰিব। আপুনি হয়তো কেতিয়াবা চক্ৰ বিষয়ৰ কাৰ্যালয় উপপঞ্জীয়ক বা জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাওঁতে কিছুমান বেয়া অভিজ্ঞতা পাইছে, কিন্তু এতিয়া আপুনি সেইবোৰ একো নহয়, ঘৰতে অনলাইন যোগেদি সকলো তথ্য পাব পাৰে। কেনেকৈ পাব আপোনালোকক কৈ আছো। তাৰ আগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিলো, যাতে আগত লাগলৈ এনেধৰণৰ ভাল ভিডিঅ' চাবলৈ পায়, ভাল কথা ভিডিঅ' যোগেদি শুনিবলৈ পায় বা চাবলৈ পায়। আপোনালোকক আৰু ইয়াতকৈ ভাল ভিডিঅ' আগলৈ আনিম। সেইবাবে মোৰ চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰক আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰক। আপুনি যে চক্ৰ বিষয়ৰ কাৰ্যালয়, উপপঞ্জীয়ক, জিলা উপায়ুক্তৰ কাৰ্যালয়ত চলি থকা দুৰ্নীতি, অসাধু চক্ৰ বিষয়ৰ লাভ মণ্ডলসকলৰ উত্তীৰ্ণৰ পৰা পিছুৱাই সকাহ পাব এই ব্যৱস্থাৰ যোগেদি। আৰু এই ব্যৱস্থা হৈছে অনলাইন ব্যৱস্থা। আৰু আপুনি অনলাইনত কেনেকৈ আপোনাৰ সম্পত্তিৰ বিষয়ে জানিব পাৰিব, আপোনাৰ মই ৱেবছাইট দুটা দি দিছোঁ। চাওক, আপোনালোকে যেতিয়া মাটিৰ সংক্ৰান্ত চক্ৰ বিষয়ৰ কাৰ্যালয়লৈ যায়, তেতিয়া হয়তো আপুনি তাত টকা পইচা বহুতো খেল হয়, কিন্তু এতিয়া সেই টকা পইচাৰ খেল নহ'ব। কেনেকৈ নহ'ব? আকৌ সিফালে গৈ আছে। এই ৱেবছাইট দুটা হৈছে আপোনাৰ এইকেইটা চাওক আপুনি, landrevenue.assam.gov.in আৰু revenue.assam.nic.in। আপোনাৰ নোট কৰি লওক, www.landrevenue.assam.gov.in। আৰু এটা ৱেবছাইট আছে www.revenue.assam.nic.in। এটা আপোনালোকে নোট কৰি ল'ব পাৰে। এইকেইটাৰ ৱেবছাইটত গৈ আপুনি অনলাইনৰ যোগেদি আপোনাৰ সম্পত্তিৰ বিষয়ে সকলো তথ্য পাব। আৰু লগতে আপুনি আৰু এটা ৱেবছাইট আছে www.digicunivers.com। এই ৱেবছাইটত গৈও আপোনালোকে চাব পাৰে। গতিকে এতিয়াৰ পৰা আপুনি মণ্ডলৰ অফিচ নোযোৱাকৈ আপোনাৰ মাটিৰ সকলো তথ্য পাব পাৰে। গতিকে ফ্ৰেণ্ডছ, আজিৰ বিষয়টো এইটোৱেই আছিল। ধন্যবাদ। আগলৈ মই ইয়াতকৈ ভাল ভিডিঅ' লৈ আহিম আপোনালোকৰ কাষলৈ। আৰু এই ভাল ভিডিঅ' পাবলৈ মোৰ চেনেলটো